দোকানৰ পৰা তুমিতো বাকি নিছিলা কিবা 2 টকাটো আজিকালি দিব হোৱা নাই যে কিন্তু আজি ৰাতিপুৱা চাই তুমি মোক আনফলো কৰি দিলা কি জানে 20 টা ফলোৱাৰ আছে তুমি 21 টা আছিল So hey guys, স্বাগতম তোমাৰ YouTube channel. So বন্ধুসকল আপোনালোকে নিশ্চয় টাইটেল থাম্বনেইল দি গমে পাইছে আৰু আগৰ ভিডিও দিছিলো মই এটা তো তাত আপোনালোকে টাইটেল দেখি গমে পাইছিলে কাৰ ফোন কাৰ হাতত তো ফাইনালি এইটো ভিডিও আজি আহি গল আৰু মানে কি কম আৰু আপোনালোকে ভাবি আছিল যেতিয়া মই কোৱা নাছিল সেই ভিডিওত তো আজি আপোনালোকক কৈ দিম তো আপোনালোকে ভিডিওটো পুৰা চাই থাকক শেষলৈকে বন্ধুসকল আপোনালোকে গমে পাইছে আৰু পাই গৈছে কাৰ ফোন কাৰ হাতত মানে আপোনালোক আজি কৈ দিও মানে কি মানে এইটো হৈছে মোৰ বেলেগ এজনৰ লগৰ ফোন আৰু মানে ইয়াত মানে প্ৰেংক কল কৰিম আননোন নাম্বাৰত তো সকলো মোৰ কন্টাক্টত নাই মানে মই চিনি নাপাও আৰু বেলেগক ফোন কৰিম মানে মই নম্বৰ লৈ লৈছো বহুত কেইটা মানে এই আজি লৈ ললো তো এতিয়া ফোন কৰি যাম তো আপোনালোকে চাই থাকক আৰু ফাৰ্স্ট ফোনটো লগাই আছো তো আপোনালোকে চাই থাকক সো গাইস মই মানে মই বন্ধু এজন তাৰ প্ৰায় 10টা নম্বৰ লৈ লৈছো তো তাৰে এটা ট্ৰাই কৰি চাও ৰব নাই So guys, first to ki kobo aru jatrai boya hoy gol aru to aru ba try kori chao mane try kori chao ki hobo jatrai boya to lagise guys hello oh visite kole ne to mane apuni mane kali mo porohi mane mor dokaner pora baki nisile 2 taka o mor amar mane dokaner pora tumi to baki nisila kiba 2 taka to ajikale dibo howa na je দুপৰকি আপুনি বাকি লৈ গৈছিলা 2 টকা আজিকালি নাই মোৰ ভাই দোকান মাল আনিব লগা আছে মোৰটো গমে পা সৰু দোকান তই যে পইচাটো কেনে দিবা গুগল পে কৰি দিবা পাৰিবা নেকি 3 টকা নাই মই বেছি নলা আৰু মই কাস্টমাৰ যিমান পাব আছে সেইখিনি লম আৰু মই তো 2 টকা পাবা 2 টকাটো দিলে হ'ব তো কেতিয়ালৈকে দিবা আৰু 2 টকাটো হুট না লাগে আৰু এনে হুট মোক নালাগে 2 টকা দিলে হল আৰু লগৰ বস্তু লগতে দিব লাগে মোক আপুনি কৈ থৈছিল তাৰ পিছদিনা দিম বুলি তো এতিয়া 2 টকা পোৱাই নাই মই মোৰ কিমান আনলি হৈছে মই জানো দোকানত চিপছ আনিব লগা আছে চিপছ আনিব পইচা নাই মোৰ হা ফৰ্মবিলাক কৰিলো কৰিলো So guys, তোমার মোর বেলেগ বুলি ভাবিছে মই কৈ দি আছে ফর্ম ফিলআপ কৰি লিলে ধৰিব পৰা নাই তো অলপ কইলো 2 টকা দি চেক কৰিম আৰু কোন ফর্ম ফিলআপ মই কি আছে মোৰ দোকান আছে মই এতিয়া দোকান দি আছো কি হ'ল ফর্ম ফিলআপ কৰিম আৰু এতিয়া 2 টকাটো মই পালে হল আৰু 2 টকাটো কালি আজি গধূলি দিলে হল আৰু দিয়া আজি পাব লাগিব কিন্তু আজি পাব লাগিব So guys, কি কব আৰু মই লগৰ বুলি ভাবিছে ভাই মোক তো চিনি নাপায় মাতো ধৰিব পৰা নাই মই বেলেগৰ মাত ভাবিছে থাকে আৰু 2 টকাটো দিব বুলি কৈছে তো এতিয়া ফোনটো নকৰো গম বেছি কোৱা নাই আৰু তো এতিয়া আৰু আপোনাৰ মানে আপুনি ভিডিওটো চাই আছে যদি আজি আপোনাৰ তাত কল যোৱা কালি তো আপোনাৰ গুচি যাব পাৰে সেইকাৰণে সাৱধান হৈ থাকিব ফোন কেতিয়া কাটক যায় আপোনাৰ গমে নাপাব আপুনি ভিডিওটো চাই আছে ফোন তেতিয়াও গুচি যাব পাৰে তো সেইকাৰণে সাৱধান হৈ থাকিব তো বন্ধুসকল আগৰ প্ৰেংক কলটো দেখিলে আৰু এতিয়া মানে আৰু লগাইছো তো বন্ধুসকল এইটো লাষ্ট প্ৰেংক কল মানে এতিয়া এজনক কৰি আছো তো ৰব তো লাগিছে হেল্ল' শশীনে ক'লে নে মই ধ্ৰুৱই ক'লো ধ্ৰুৱ তোমাক মানে মই চিনি পাওঁ তুমি চিনি নাপাওঁ মানে কথাটো হৈছে মানে তোমাক মানে কালি ৰাতিপুৱা মই ইনষ্টাত ফলো বেক দিছিলোঁ তোমাক মানে মই কালি ইনষ্টাত ফলো বেক দিছিলোঁ তুমি একসেপ্ট কৰিলা কিন্তু আজি ৰাতিপুৱা চাই তুমি মোক আনফলো কৰি দিলা কিয় মই ধ্ৰুৱ কৈ আছো ধ্ৰুৱ মই তো মানে মই দিছিলোঁ তুমি একসেপ্ট কৰিলা কিন্তু ৰাতিপুৱা মই চাই মোৰ ফলোৱাৰ এটা কমি আছে এনে ফলোৱাৰ কম কিন্তু তাৰপিছত চোৱাৰ পিছত মই চালো তাৰপিছত চাই তুমি আনফলো কৰিছা মানে মোৰ যেনে 20টা ফলোৱাৰ আছে তুমি 21টা আছিল তো এনেকৈ ফোনটো কৰিলোঁ আৰু
মানে ফলো কৰি পেলাই মানে আৰু আনফলো কৰিছে ভাল নালাগে দেচোন কথাটো কৈছো আৰু আপোনাৰ আপুনি কৰি এনেকুৱা কৰিলে ভাল নালাগে আৰু আমাৰ আৰে কি ভাল নালাগে এইবিলাক কি কথা আপুনি ফোন কৰি আছে সো গাইস খং টাইপ আহি গৈছে আমাৰ কি আননোন নম্বৰ পাই তো কি ক'ব আৰু তো এতিয়া ফোনটো কৰি আছো বন্ধুসকল এতিয়া ফোনটো কৰি জনাই দিও প্ৰিয়ংকল বুলি তো ফোনটো লাগিছে আৰু মানে কি ক'ব আৰু লাগি আছে থাকক সো গাইস ফোনটো মানে কি ক'ব কাটি দিলে দেখোন তো পিছত ফোন কৰি জনাই দিম আৰু তো আজি বন্ধু আজি ভিডিওটি এটা সমাপ্ত কৰিলো আৰু মানে এনেকুৱা প্ৰিয়ংকল মানে ভিডিও আহি থাকিব আৰু আপোনাৰ নিশ্চয় আগতে কৈছিলো কাৰ ফোন কাৰ হাতত মানে ফোনো মোৰ হাতত বেলেগৰ আৰু নম্বৰো বেলেগৰ সকলো সব গোটেইখিনি মোৰ বেলেগৰে তো এনেকুৱা মানে আননোন নম্বৰ ফোন কৰি যাই থাকিম এনেকুৱা ভাল লাগিব আৰু ফোন কৰি আজি কিবা আজি ভিডিওটি এটা সমাপ্ত কৰিলে ভিডিওটি কেনে পালে আপোনালোকে কমেন্ট কৰি জনাব আৰু এনেকুৱা ভিডিও লাগে নে আপোনালোকে কমেন্ট কৰি জনাব তো আজিলৈ ইয়াতে সমাপ্ত কৰিলো